হাই গাইজ, কি খবৰ? গুড মৰ্ণিং। ঠাণ্ডা ঠাণ্ডা লাগিছে। বৰ্তমান মই ঘৰৰ পৰা গৈ আছোঁ। আজি খুব ধুনীয়া গান এটা শ্বুটিং কৰিম। ভণ্টিও ভনীকণ তাত থাকিব, মানে এক্টিং কৰিব হিৰ'ই কাকতি, আৰু লগত থাকিব অলপ মানে কভাৰ ভিডিঅ' অলপ পাব্লিচিটি হোৱা পূজা ডেকা ৰজা থাকিব। আমি শ্বুটিংটো কৰিম হেৰিত, তোমাৰ ফুৰবান্ধা সৰুকৈ মৰিগাঁও ঠাইত। খুব ধুনীয়াকৈ কৰিম, একদম গাঁৱলীয়া কনচেপ্টত, টোটেলি স্কুলীয়া দিনৰ কাহিনী লৈ। এতিয়া মই গৈ আছোঁ শ্বুটিঙত। আপোনালোকে চাই থাকিব ভাস্কৰ ডেকা কোৰিঅ'গ্ৰাফী ব্লগ। বাই বাই। বাকী আহি আছে প্ৰমোদ আহি আছে, তাৰপিছত কেমেৰা কৰিব প্ৰমোদ আহি আছে, তাৰপিছত আৰু বিশ্ব আহি আছে, সিহঁতে আহি আছে। সিহঁতক লগ পাম, একেলগে গোৱাত যাম। আপোনালোকে চাই থাকিব। বাই বাই। বৰ্তমান এতিয়া উপস্থিত হ'লোঁ শ্বুটিঙৰ লোকেশ্যনত। মেকআপ চেকআপ চলি আছে। আমি আছোঁ সৰুকুলৈত, চব আছে। আজি কেমেৰা কৰিব প্ৰমোদ কোৱা। আমি শ্বুটিঙৰ লোকেশ্যন। এই মাইনাকেইজনী কি ধুনীয়াকৈ সাজি কাচি আছে, কোৱা। তোমাৰ নামটো? তোমাৰ নামটো? হ'ব। ইহঁতক এটা ধুনীয়া আমাৰ মেকআপ আৰ্টিষ্ট লক্ষ্য। আকৌ আহিলোঁ মই। সিহঁতৰ লগত কাম কৰি ভালেই লাগিছে। থেংক ইউ। ইয়াত পূজা আছে। এবাৰ কি পূজাৰ লগত ফাৰ্ষ্ট টাইম কাম কৰিছোঁ। পূজা, কোৱা গানটোৰ বিষয়ে অলপ। গানটোৰ বিষয়ে অলপ কোৱা। এতিয়া মেকআপ চলি আছে বৰ্তমান। লক্ষ্য ধুনীয়াকৈ মেকআপ দিয়া হা। তাৰপিছত আপোনালোকে চাই থাকিব। চলি আছে। প্ৰমোদে কি ধুনীয়াকৈ চব লৈ আছে, গোটেইবিলাক দেখাই আছে। ৰেডি কৈছন? প্ৰমোদে কি ধুনীয়াকৈ ৰেডি। পূজাই কি ধুনীয়া কৈ আছোঁ দেই। ৰেডি ৰেডি 1 2 মিউজিক। তোমাৰ চাইডত যোৱা, চাইডত যোৱা। Halo.